নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে জ্ঞানম টাইমছ অফ আসাম ইউটিউব চেনেল আৰু জ্ঞানম টাইমছ অফ আসাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে হোৱাটছএপত মানুহে হেক কৰে বা আপোনাৰ মোবাইলৰ পৰা তেওঁলোকে স্কিন কৰি আপোনাৰ মোবাইলৰ হোৱাটছএপটো হেক কৰিব পাৰে। সেইভাবে যাতে হেক কৰিব নোৱাৰে তাৰ বাবে মই আপোনালোকক কেইটামান টিপ দিম। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইল ব্ৰাউজাৰত যাব লাগিব। মোবাইল ব্ৰাউজাৰত হোৱাটছএপত যাব লাগিব। হোৱাটছএপত ওপৰত থকা তিনিটা বুটামত সেটিংছত ক্লিক কৰক। সেটিংছত যাই কেনে একাউণ্টত ক্লিক কৰক। একাউণ্টত যোৱাৰ পিছত আপোনালোকে তাতে পাব টু ষ্টেপ ভেৰিফিকেশ্যন, তাতে ইনেবল কৰক আৰু আপোনালোকে 6টামান পিন কোড নিজৰ মতে মাৰি দিব। তাৰপিছত এইটো কনফাৰ্ম আকৌ মাৰিব। যিকোনো নাম্বাৰ মাৰিলে হ'ল। তাৰপিছত আপুনি ইমেইল আইডি দিব পাৰে। ইমেইল আইডি নিদিলেও কথা নাই, কিন্তু দিলে বহুত ভাল। ইমেইল আইডিটো মই মোৰ ইমেইল আইডিটো মাৰি আছোঁ। তাৰপিছত নেক্সট মাৰি দিব। এতিয়া কনফাৰ্ম ইমেইল আইডিটো আকৌ মাৰিব লাগিব। এতিয়া আপোনাৰ টু ষ্টেপ ভেৰিফিকেশ্যনটো হৈ গৈছে। এতিয়া আপোনাৰ মোবাইলটো কোনো হেক কৰিব নোৱাৰিব, আপোনাৰ হোৱাটছএপটো কোনো হেক কৰিব নোৱাৰিব। তো এইটো আপুনি ইচ্ছা কৰিলে ডিচেবলো কৰিব পাৰে বা পিন কোড চেঞ্জ কৰিব পাৰে বা ইমেইল আইডিটো চেঞ্জ কৰি দিব পাৰে। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব।